বেদনাই হ'ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ। যি নিজৰ দেশক ভাল নাপায় সি একোকেই ভাল নাপায়। যাৰ ধৈৰ্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে। আনক কোৱাতকৈ নিজে কৰাটো ভাল। যিটো শক্তিয়ে পৃথিৱীখন শাসন কৰে সেইটো হ'ল মানুহৰ আচৰণ। সেই আচৰণ নৈতিক আৰু অনৈতিক দুয়োটাই হ'ব পাৰে। ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত। আমি এনেকুৱা শিক্ষা বিচাৰোঁ যি নৱপ্ৰজন্মক সামাজিক আৰু অৰ্থনীতিৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। মহিলাক ভুল নুবুজিব। মহিলাই সকলোকে ক্ষমা কৰি দিয়ে, অন্যথা মানৱ জাতি কাহানি বাই নিঃশেষ হৈ গ'লহেঁতেন। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।